নমস্কাৰ মই ডিম্পল নাথ আশা কৰোঁ সকলো ভালে আছে যেহেতু 14 ফেব্ৰুৱাৰী দিনটো হৈছে প্ৰেমৰ দিন আৰু এই প্ৰেমৰ দিনৰ লগতে সংগতি ৰাখি 8 ফেব্ৰুৱাৰী দিনটোত মই মোৰ এটি নতুন গীত আপোনালোকৰ মাজলৈ আগবঢ়াই দিম ভিডিঅ' সহ গীতটিৰ নাম হৈছে আলসুৱা ছবিখন গীতটি কণ্ঠদান কৰিছোঁ মই আৰু কথা হ'ল দানিছ আহমেদৰ গীতটি সম্প্ৰচাৰ হ'ব ডিম্পল নাথ মিউজিক ইউটিউব চেনেল অৰ্থাৎ মোৰ নিজৰ চেনেলতে গীতটি যেহেতু আপোনালোকৰ মাজলৈ ভিডিঅ' আকাৰে আগবঢ়াই দিম আৰু এই প্ৰজেক্টটোত আমাৰ টিমটো একেবাৰে নতুন সকলোৰে বাবে এটি নতুন অভিজ্ঞতা সেই গতিকে সকলোৰে দুখ ত্ৰুটিবোৰ মাৰ্জনা কৰি মৰম দিব বুলি আশা কৰিলোঁ নমস্কাৰ মই ৰশ্মিতা দত্ত যেহেতু 8 ফেব্ৰুৱাৰীত আপোনালোকৰ মাজলৈ আমাৰ গীতটো আগবঢ়াই দিম সকলোৱে যাতে আদৰি লয় নমস্কাৰ আব্দুল সোহেল অহা 8 ফেব্ৰুৱাৰী আপোনালোকৰ মাজলৈ আমাৰ এই আলসুৱা ছবিখন গীতটি আগবঢ়াই দিম সকলোৱে যেন আদৰি লয় তাকে আশা ৰাখিছোঁ এই ভিডিঅ'টিত ময়ো অংশীদাৰ হ'বলৈ পাই খুবেই সুখী সকলোৱে যেন আদৰি লয় তাকে আশা ৰাখিছোঁ ধন্যবাদ নমস্কাৰ মই বিতুপন আলসুৱা ছবিখন নামৰ নতুন গীত ডিম্পল নাথৰ এই গীতটি আপোনালোকে 8 ফেব্ৰুৱাৰী দেওবাৰে সন্ধিয়া 6 বজাত ডিম্পল নাথ মিউজিক ইউটিউব চেনেলটোত আপোনালোকে সম্প্ৰচাৰ হ'ব আৰু সকলোৱে শুনিবলৈ পাব গীতটি খুবেই সুমধুৰ এটা ৰোমান্টিক আধুনিক গীত আৰু গীতটি আপোনালোকে সকলোৱে আদৰি ল'ব বুলি মোৰ আশা থাকিল আৰু গীতটি আপোনালোকে শুনি কেনেকুৱা পাইছে আপোনালোকে চেনেলৰ তলত কমেণ্ট কৰি জনাব আমি খুবেই সুখী হ'ম গতিকে আদৰি ল'ব বুলি আমাৰ আশা থাকিল ধন্যবাদ